পুনৰ জুন্তি যি কছাৰী ব্লগৰ নতুন ভিডিঅ'লৈ সকলোকে আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে জুইত বনোৱা ব্ৰইলাৰ মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। ব্ৰইলাৰ মাংস সকলোৱে বনাব জানে, কিন্তু সকলোৱে বনোৱাৰ পদ্ধতিবিলাক বেলেগ বেলেগ হয়। আচলতে এই ৰেচিপিটো মোৰ ভিনদেউয়ে ঘৰত খাবৰ কাৰণে বনাইছিল। ভাবিলোঁ আপোনালোকৰ আগত মই ব্ৰইলাৰ মাংসৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ। মাংসখিনিত প্ৰথমে ৰেড চিলি, চিকেন মছলা, অলপমান নিমখ আৰু অলপমান মিঠাতেল দি মাংসখিনি ভালদৰে মেৰিনেট কৰি লোৱা হৈছে। মাংসখিনি ডাবৰত মেৰিনেট কৰাৰ কাৰণে নাহাহিব। এতিয়া জুইত কেৰাহীটো বহাই দিয়া হৈছে। আজি ঘৰত মেম্বাৰ বেছি হোৱাৰ কাৰণে অলপ ডাঙৰ চাইজৰ কেৰাহীত বনাব লগা হৈছে। কেৰাহীটো গৰম হোৱাৰ পাছতে মাংসৰ পৰিমাণে তেল দিয়া হ'ল। এতিয়া তেল গৰম হোৱাৰ পাছতে পিঁয়াজ আৰু দুখনমান তেজপাত দিয়া হৈছে। আজি ব্ৰইলাৰ মাংসৰ ৰেচিপিটো একেবাৰে সহজ পদ্ধতিৰে বনোৱা হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। পিঁয়াজখিনি ভালদৰে ফ্ৰাই হোৱাৰ পাছতে ৰেডি কৰি থোৱা মাংসবিলাক দিয়া হৈছে। লগতে নিমখ আৰু হালধি গুড়ি অলপ দি দিয়া হৈছে। এতিয়া ভালদৰে মাংসখিনি লৰাই সোৱাদৰ অনুসৰি অলপমান ৰেড চিলি আৰু অলপমান জলকীয়া কাটি দিয়া হৈছে। প্ৰিয় দৰ্শক, আপোনালোকে কিন্তু আপোনালোকৰ পৰিমাণেহে জলকীয়া ব্যৱহাৰ কৰিব, কাৰণ বেছি জলকীয়া দিলেও পেটত অপকাৰ কৰে। 2-3 মিনিটৰ মূৰে মূৰে লৰাই থকা হৈছে। এতিয়া ধুনীয়াকৈ তেল ওলাবলৈ আৰম্ভ কৰিছে। সঁচাই জুইত বনোৱা মাংসৰ সোৱাদে বেলেগ হয়। আজি একেবাৰে গাঁৱৰ ষ্টাইলৰ মাংস বনোৱা হৈছে। আপোনালোকে চাই নাহাঁহিব দেই। এতিয়া মাংসত বিলাহী 4টা কাটি দিয়া হৈছে। আচলতে বিলাহী বেছিকৈ ধোৱা হ'ল, কিন্তু গোটেইবিলাক বিলাহী মাংসত দিয়া হোৱা নাই বাৰু। এতিয়া মাংসত সৰু চাইজৰ 3টা আলু কাটি দিয়া হৈছে। লগতে অকণমান ৰঙালাও কাটি দিয়া হৈছে। মাংসৰ তলত অলপ লাগিবলৈ চেষ্টা কৰাৰ কাৰণে হেতাৰে বাৰে বাৰে এনেদৰে লৰাই থকা হৈছে। মাংসখিনি আধা সিজিয়ে গৈছে। এতিয়া ইয়াত অলপমান পানী দিয়া হ'ল। অলপ অসুবিধাৰ কাৰণে আপোনালোকক পানী দিয়াটো দেখাব নোৱাৰিলোঁ, কিন্তু কম পৰিমাণে পানী দিয়া হৈছে। এতিয়া ধুনীয়াকৈ ব্ৰইলাৰ মাংসৰ ৰেচিপিটো ৰেডি হৈ গ'ল। প্ৰিয় দৰ্শক, আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবচোন। নতুন কোনোবাই মোৰ ভিডিঅ' প্ৰথম চাইছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।